আজি যেহেতু মোৰ অফ আছিলে মই অফ থকাৰ কাৰণে আজি আৰু ঘৰৰ যিখিনি কাম আছিলে গোটেইখিনি কাম কৰিলোঁ আৰু একদম কাম কৰি মানে একদম কঁকাল বিষাই গ'লগৈ ইমান ভাগৰ লাগিলে এইটো উপায় নাই তো অকলে আছোঁ যেতিয়াতো কামখিনিতো কৰিব লাগিবই মোৰ লগত কামৰ হেল্প কৰি দিয়া মানুহটো কোনো নাই অকলে কৰিবলগীয়া হৈছে গোটেইখিনি কাম মানে আজি মই পূৰা চাফ চিকুণ কৰিলোঁ আৰু এইকেইটা পূৰা চিকচিকীয়াকৈ মুচি থৈ দিছোঁ আজি ধুনীয়াকৈ একদম পূৰা কিটচেন চাফা কৰিলোঁ হাই কি যে হ'ব এদিন অফ পালেও মানে গোটেই কাম কৰোঁতেই যাব অফ পাওঁতে এতিয়া আৰু লাহেকৈ মোৰ আকৌ নিজৰ কামখিনিতো আছেই মোৰ টাইম পাছৰ কামখিনি আৰু সেই মোৰ নিজৰ টাইম পাছৰ কামখিনি হৈছে মোৰ ঊল বনোৱা আৰু কেতিয়াবা কিবাকিবি বনোৱা সেইবোৰে আৰু এতিয়া মই দেখুৱাই দিম অলপমান মই কালিয়ে ৰাতি আৰম্ভ কৰিছিলোঁ সেইটো আগৰটো বাৰু কমপ্লিট হ'বলৈ হৈছে অকণমান বাকী আছে আৰু সেইটো থৈ দিছোঁ সেনেকৈ আৰু এইটো বনাই লওঁ তাৰপিছত বাকী আকৌ এইটো বনাম ঘৰখিনি মই এনেকৈ থৈ দিছোঁ এতিয়া এইটো ঊলটো আৰু এইটো এনেকৈ থৈ দিছোঁ এতিয়া কাৰণে আৰু বাকী এইটো বনাইছোঁ কাপোৰো ধুলোঁ মানে কিমান দিনৰ পৰা কাপোৰ গোটাই থৈ কিনি আজি লাষ্টত ধুলোঁ আৰু কাৰণ ডিউটি থাকিলে মানে সদায় ধুবলৈ কাৰণে নোৱাৰোঁ যে আৰু বহুত কষ্ট হয় মানে ডিউটি কৰিম আকৌ আহিম আকৌ ভাত বনাম আকৌ কাপোৰ ধুম সেইকেইটা কৰিবলৈ কাৰণে বহুত কষ্ট লাগে সেইকাৰণে গোটাই থৈ পাছত একেলগতে ধুই দিলোঁ আৰু এটা ৰ'দ ৰাতিপুৱাৰ পৰা শুই উঠি বহুত কাম কৰিলোঁ মানে ঢেৰ কাম কৰিলোঁ ঘৰৰ যিখিনি কাম আছে যে সেইখিনি কাম কৰোঁতে মানে মোৰ কঁকাল বিষাই গ'লগৈ লগতে মই অকণমান যোনটো সময়ত ফ্ৰী টাইম পাইছিলোঁ সেইখিনি সময়টোতো মই ঊলৰ কামটো কৰিলোঁৱে তাৰ পাছত এতিয়া ভোক লাগিলে যিহেতু ভাত অকণমান খাবলৈ কাৰণে বহি লৈছোঁ আৰু বাকী আকৌ কামটো আৰম্ভ কৰিব লাগিব আৰু কামৰ মাজতে মই অলপ এণ্টাৰটেইনমেণ্ট কৰিলোঁ আৰু নিজে এতিয়া মই গান শুনি মোৰ নিটিং কাম কৰিম এতিয়া আমাৰ বিল্ডিঙতে ক'ৰবাত মানে কাম চলি আছে ইমান টং টাং বাজি আছে নহয় সেইকাৰণে মই হেডফোনটো লগাই কিনে গান শুনিবলগীয়াত পৰিছোঁ আৰু ইভাগে হেডফোন যদি নলগাও নহয় একদম গানটো ভালকৈ শুনি নাপাম মানে সেইকাৰণে লগাইছোঁ আৰু এইটো গানটো হৈছে মই ইমান ভাল লাগে নহয় আৰু এইটো গানটো হৈছে কস্তুৰী হয় ইমান ভাল লাগে গানটো মোৰ শুনি কিনি সেইকাৰণে এই গানটো শুনিছোঁ আৰু আপোনালোককো অকণমান মানে মই দেখাই দিছোঁ আৰু হেডফোনডাল কাণত লগাই ল'লোঁ আৰু মই যি ধুনীয়াকৈ গান শুনি কৰি গৈ আছোঁ নহয় মানে গান শুনি কিনি ক্ৰচেট কৰাৰ মানে মজাটোৱে ভাল মানে বেলেগ আৰু একদম কিমান ভাল লাগে ইফালে গানো শুনি থাকিম আৰু এফালে মই ক্ৰচেটো কৰি থাকিম ক্ৰচেট মানে মোৰ সেই হাতৰ কাম আৰু নিটিঙৰ কামটো কৰি থাকিম কিমান ভাল লাগে নহয় ইমান চকুন লাগে মানে বহুত ভাল লাগে আৰু সেইটো কৰি মানে গান শুনি এইটো কৰি আছোঁ আৰু বাকী গান শুনি মই বহুতটা বনাব পাৰিলোঁ এইটো যেনিবা মই এটা বনাই কিনি এটা মই চিলাই আছোঁ মানে লাষ্ট ফিনিচিংটো কৰি আছোঁ তাৰপাছতে মই বহুত কম সময়ৰ ভিতৰতে কেইবাটাও কৰিব পাৰিলোঁ আৰু ইমান ভাল লাগিছে নহয় বহুত ভাল লাগিছে আৰু মই দেখুৱাই আছোঁ আপোনালোকক মই কেইটা কৰিলোঁ আৰু এইটো এটা হৈ গ'ল তাৰপাছত আৰু বাকী আৰু এটা দেখাই দিছোঁ আৰু তেনেকৈ মই এটা কৰি কিনি মই আপোনালোকক মই দেখাই গৈ আছোঁ আৰু বাকীবোৰ চাই থাকক আৰু আপোনালোকে এতিয়া বনাই ইমান ৰাতি হ'বলৈ হৈছেগৈ ৰাতি মানে ইমান ৰাতিটো নহয় আবেলি হ'ল আৰু মানে অকণমান আন্ধাৰ হ'ব ধৰিলে মই এইটো বনায়ে আছিলোঁ আৰু
কিমানখিনি বনাব পাৰিলোঁ মই এইটো দেখুৱাই আছোঁ ৰ'ব কাটিব লাগিব 1 2 3 4 5 6 7 8 8টামান হ'ল ইমানখিনি বনাব পাৰিলোঁ আৰু ৰাতি হৈছে অকণমান ৰাতি মানে ইমানো ৰাতি নহয় আৰু মানে মই চাহ খাবলৈ মন গৈছে এতিয়া চাহ খাওঁ তাৰপাছত চাহৰ লগত মিকটোতো খামেই আৰু যিহেতু মিকটো আছে যেতিয়া মিকটো খাবই লাগিব খাম আৰু এতিয়া মই বনাই আছোঁ মিকটো আৰু এফালে মোৰ গাখীৰ গৰম হৈ আছে ইয়াত মই এতিয়া প্ৰাৰ্থনা আলাপ কৰিবলৈ কাৰণে ৰেডি কৰি ল'লোঁ সকলোৰে নিজৰ নিজৰ বিলিফ চ' মোৰ বিলিফ হৈছে এয়া এতিয়া মই অলপ প্ৰাৰ্থনা কৰোঁ আকৌ লগ পাই আছোঁ আপোনালোকক মই চাহ খাই ল'লোঁ চাহ খোৱাৰ পাছত আকৌ প্ৰাৰ্থনা অলপমান কৰিলোঁ তাৰ পাছতে আকৌ মই নিটিং কামত লাগি গ'লোঁ আজি মানে মোৰ ফুল ডে পূৰা ইউটিলাইজ কৰিছোঁ একদম প্ৰডাক্টিভ ডে আৰু পূৰা মানে মই ইউটিলাইজ কৰিছোঁ অলপ সময়ো মই ৰেষ্ট কৰা নাই মানে মই টোপনি যোৱা নাই তেনেকুৱাকৈ মই আজি দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু ভাল লাগিছে আৰু যিহেতু আজি অফ আছিলে কাৰণে মই এইখিনি কাম কৰিব পাৰিলোঁ কিন্তু ডিউটিলৈ যদি যোৱাহেঁতেন মই ইমানখিনি কাম কৰিব নোৱাৰোঁ সেইকাৰণে ভালে লাগিছে ইমান দিনৰ পাছত অফ এটা পাইছোঁ আৰু অফত এইকেইটা কাম কৰিছোঁ আৰু ভাল লাগিছে হৈ গ'ল এইটো হৈ গ'ল ফুল টাইম ইউটিলাইজ কৰিছোঁ আজি মানে আজি অফ বুলি বা মানে ডিউটি নাই বুলি মই এনেই থকা নাই ৰাতিপুৱাৰ পৰা শুই উঠি কিনি বহুতখিনি কাম কৰিলোঁ এইখিনি মই আজি বনাব পাৰিলোঁ আৰু বহুত ধন্য এইটোতে ধন্য মানে কামখিনি আগবাঢ়িছে যে অলপ সেইকাৰণে অলপ ভাল লাগিছে আৰু মানে আজি মই মোৰ অফ ডে আজি ফুল ইউটিলাইজ কৰিলোঁ আৰু মানে অলপো জিৰণি নোলোৱাকৈ মানে টোপনি নোযোৱাকৈ মানে নোহোৱাকৈ মই মানে এইখিনি কাম কৰিলোঁ আৰু ভাল লাগিলে আজি বোলে হাজবেণ্ডে বনাইছে চাওঁ মই কি বনালে বা ধুনীয়াকৈ বনাই থৈছে দেই আৰু এফালে কণী দম ভাত বনাই আছে আৰু এফালে কণী দম হৈ গ'ল আজি হাজবেণ্ডে বনাইছে তাৰ বনোৱা আজি খাম বহুত দিনৰ পাছত বনাইছে এনেতো নবনায়েই কিন্তু মই আজি জোৰ কৰাৰ কাৰণে অলপ বনালে আৰু আজি কিন্তু ভালে হ'ব যেন পাইছোঁ বনোৱাটো চাই কিনি তাক মই সুধিছোঁ বনোৱাটো কেনেকৈ হৈছে কোৱাচোন বুলি ই নকৈয়ে মানে ক'বলৈ মন নাই উপায় নাই মই তাক বাৰে বাৰে কৈ আছোঁ কোৱাচোন বুলি ই নকওঁ বোলে আৰু আজিলৈ বাই আপোনালোকে বাৰু কেনেকুৱা পালে জনাবচোন বাৰু মোৰ এইখিনি কাম এইটো বনালোঁ নহয় তাৰপাছতে ইয়াৰ আগৰখিনি আছিলে এনেকুৱা আছিলে এনেকুৱাৰ পাছত এনেকুৱা বনালোঁ তাৰপাছত এইটো আৰু আজিলৈ বাই বাই সকলোকে